হে এভৰিৱান আসসালামু আলাইকুম আজি মই মোৰ এটা সৰু মিনি ব্লগ দিওঁ বুলি ভাবিলোঁ সো মই চাহ কাপৰ পৰা আৰম্ভ কৰি দিছোঁ ইয়া মানুহজন আহি পালে আহি পোৱাৰ পিছত তেওঁ চাহ একাপ প্ৰথমে দি লৈছোঁ আৰু আজি মই অকণমান ব্যস্তও আছোঁ ব্যস্ত মানে আজি মোৰ শাহু আম্মাৰ মানে আজি হৈছে 30 তাৰিখ তো তেওঁ মানে আজিৰ দিনটোতে ঢুকাইছিলে সেইটো কাৰণে মানে তো আব্বাই মানে সদায় জোনাব এজন মাতি কিনে দোৱা কৰে সো সেইটো কাৰণে মই মানে জোনাব পঢ়াব জোনাবে ভাত খাবলৈ আহিব সেইটো কাৰণে মই মানে অকণমান খৰধৰ কৰিবলগীয়া হৈছে তো সেইটো কাৰণে আজি এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ আৰু চিকেন বনাম মই এইফালে চিকেনখিনি মই ফ্ৰাই কৰি আছোঁ তাৰপিছত এনেকৈ কামৰ মাজত আৰু ভাবিলোঁ ভিডিঅ' এটাও বনাই দিওঁ কাৰণ আজিকালি মানে ভিডিঅ'বিলাক দিবলৈ মন নাযায় মানে একচুৱেলি স্কুলত ইমান বেছি ব্যস্ত হৈ থাকোঁ তাৰপিছত আহি মেলি ইমান বেছি কাম হয় যে একো কৰিবলৈ মন নাযায় সেইটো কাৰণে ইমান ভিডিঅ' দিয়া নহয় তাৰপিছত এইফালে মই মাছৰ মছলা ভাজিছোঁ আৰু চিকেনৰ মছলা একেবাৰে ৰেডি কৰিছোঁ মানে দুখন কেৰাহী দুফালে বহাই দিছোঁ আৰু তাৰপিছত এইফালে মাছৰ কাৰণে মই ফুলকবি গাজৰ কেপচিকাম দি কিনে ধুনীয়াকৈ তৰকাৰী এখন বনাম বুলি ভাবিছোঁ মাছৰ আৰু তাৰপিছত চিকেনখিনি ভাবিছোঁ অলপ গ্ৰেভি টাইপৰ অকণমান কৰিম বুলি ইফালে মোৰ চিকেন ৰেডি হৈ গ'ল ঘৰত থাকোঁতে একচুৱেলি ইমান বেছি কাম কৰা নহৈছিলে সঁচাকৈ কৈছোঁ মই ৰাতিপুৱা শুই উঠি গাটো ধুই টিফিন বক্সটো লওঁ নিজৰ ব্ৰেকফাষ্ট কৰোঁ আৰু ওলাই যাওঁ আৰু টিফিনটো যদি মোক ৰুমত আনি নিদিয়ে তেতিয়াহ'লে মই টিফিন নোলোৱাকৈ গুচি আহোঁ তো এতিয়া মই কেতিয়াবা এনেকৈ কাম কৰা দেখিলে মানে মোৰ আম্মা একেবাৰে আচৰিত হৈ যায় মোৰ আব্বা আচৰিত হৈ যায় কাম কিন্তু সময়ত আৰু পৰিস্থিতিত পৰি কেতিয়াবা হৈ যায় তেনেকুৱা মানুহ সলনি হ'ব লগা হয় সো ময়ো এনেকৈ আজিকালি কামবিলাক কৰি লওঁ বুলি মোৰ আম্মা মানে একদম আচৰিত হৈ যায় মানে কেতিয়াবা মোক কয় সঁচাকৈ তই কৰিলি নে কামখিনি তই কৰিব পাৰিলি এনেকৈ সোধে মানে মোক আৰু এইটো হৈছে মোৰ আম্মায়ে সেইদিনাখন দি পঠোৱা এটা ডিনাৰ ছেট আছিলে তো সেইটো মানে ই ৰাফ ইউজৰ কাৰণে দিছিলে আৰু সেইটোতে মই আজি জোনাবক ভাত দিব ল'লোঁ আৰু এইফালে মই ফ্ৰাই কৰি আছোঁ ৰঙালাও আৰু এইফালে ফাইনেলি জোনাবে দোৱা কৰি হ'ল আমি চবেই দোৱাও কৰিলোঁ কৰি মেলি এইফালে খানা ৰেডি হৈ গ'ল এয়া চিকেন বনাইছিলোঁ মই চিকেনৰ গ্ৰেভি তাৰপিছত এইফালে ৰঙালাও ফ্ৰাই তাৰপিছত পাপৰো ভাজিছিলোঁ কিন্তু সেইখিনি দেখুৱাবলৈ আপোনালোকৰ সময় নহ'ল কাৰণ মানে জোনাবে খাব আছিলে যে মই পটাপট মনে ভিডিঅ' এটা কৰি মেলি থৈ দিলোঁ আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি ইমানেই আছিল আৰু এইটো হৈছে স্পেচিয়েল মোৰ আম্মাৰ হাতৰ আচাৰ